নিযুত মাইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনি মানে লঞ্চ হল ফৰ্ম ডিষ্ট্ৰিবিউশ্যন হল তো গুৰুদেৱ কালীচৰণ কলেজ মোক দায়িত্ব দিছিল জুনিয়ৰ মানে আমাৰ টিপকাইত তো মই আজি প্ৰথমবাৰ আহিছোঁ আহি পেলাই এই কলেজৰ যি পৰিৱেশ যি ধুনীয়া এটা পৰিৱেশ চাই খুব মই ভাল লাগিছে নাম্বাৰ 1 নাম্বাৰ 2 মই ভাবোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যে নিযুত মাইনা আঁচনি এই আঁচনিটো ইমান দিন আমাৰ চৰকাৰে বহুত আঁচনি লঞ্চ কৰিছে কিন্তু এইটো বেষ্ট আঁচনি বুলি ক'ব পাৰোঁ কাৰণ এইখিনি মোৰ প্ৰেক্টিকেল জীৱনত মই ক'ব পাৰোঁ যে নিযুত মাইনা আঁচনিৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে সৰু টাইমত ওচৰা ওচৰি কষ্ট কৰি মা দেউতাই পঢ়ায় ক্লাছ 10ৰ পৰা পিছত বহুত আউট হৈ যায় আপুনি চাব যে আমাৰ এডুকেশ্যনৰ হাৰত মেক্সিমাম সব জেগাত সুধিব মেট্ৰিক পাছ এনেকুৱা তো ইয়াৰ দ্বাৰাই যে মাহত 1250 টকাকৈ পাব ফাৰ্ষ্ট ইয়াৰৰ পৰা ডিগ্ৰীলৈকে মাষ্টাৰ ডিগ্ৰীলৈকে তো এইটো মই ভাবোঁ যে আমাৰ এডুকেশ্যনৰ ক্ষেত্ৰত বহুত আগুৱাই লৈ যাব সমাজৰ ক্ষেত্ৰত আমাৰ বহুত লাভৱান হ'ব আৰু মই এই আঁচনিক বেষ্ট আঁচনি বুলি আখ্যা দিছোঁ।